সন্তানৰ বাবে যে আমি মাকবোৰে পৰিস্থিতি অনুসৰি বেলেগ বেলেগ ৰূপ ল'ব লগা হয়। আজি পিছে মই মেকআপ আৰ্টিষ্টৰ ৰূপত। আৰু এয়া দেখিছেনে, কাপোৰত ফুল কৰিবলৈ অনা ফুল তাইৰ কাণফুলি বনাই দিছোঁ, যিহেতু তাইৰ কৃষ্ণ নৃত্যৰ বাবে বগা কাণফুলি লাগে। মেকআপটো বাৰু মাকে যেনে তেনে কৰি দিলোঁ। পিছে তাৰপিছতহে ঘটনাটো ঘটিল। মাকে যিহেতু চুৰিয়া পিন্ধাব নাজানে, এতিয়া কোনে পিন্ধাই দিব? দৌৰ মাৰিলে নহয় ককায়েকৰ ওচৰলৈ। এয়া দেখিছেনে, ককায়েকে তাইক চুৰিয়া পিন্ধোৱাত ব্যস্ত। সিহঁতৰ বয়সৰ ল'ৰা ছোৱালীবোৰক যেতিয়া প্ৰগ্ৰেমলৈ সাজু কৰোৱা হয়, কি দশা হয় একমাত্ৰ মাকবোৰেহে গম পায়। আৰু যিহেতু মই চুলিখিনি কাটি দিলোঁ, আৰু চুলি কটাৰ কাৰণে আজি যে মোৰ কি দশা হ'ল। আৰু এয়া নকলি চুলি লগাই যেনে তেনে খোপা ৰেডি কৰিছোঁ। এইফালে আকৌ খুৰীয়েকো ব্যস্ত হৈ আছে নহয়। মুঠতে এগৰাকী মানুহ উলিয়াওঁতে যে কিমান মানুহ জড়িত হ'ব লগা হৈছে। অৱশেষত বহুত কষ্ট কৰি বহু সময় অপেক্ষাৰ পিছত আমাৰ কৃষ্ণ বৃন্দাবনত। আৰু এয়া লগৰীয়াৰ সৈতে। গোটেই কেইগৰাকী যে আজি একেই লাগিছে, ইমান মৰম লাগিছে নহয় ইহঁতক। এই অকণমানি সুখকণকে মোৰ কেমেৰাত বন্দী কৰি ৰাখিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বুলি। তাৰপিছতে এয়া দেখিছেনে, প্ৰশিক্ষকৰ সৈতে ফটো মাৰি লৈছে। পিছৰ ভিডিঅ'তহে আপোনালোকে তেওঁলোকৰ নৃত্য উপভোগ কৰিব পাৰিব। তেনেহ'লে আজিলৈ আহোঁ।